ইয়াতে মই ইমান ডাঙৰ হৈ গ'লে উঠা নাছিলোঁ। আজি ভতিজাটো জোৰ কৰাৰ কাৰণে উঠিলোঁ। এইফালে আমাৰ ভতিজাটো খাইছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আমাৰ শিৱসাগৰত শিৱৰাত্ৰি মেলা হৈ আছে। আমি আজি শিৱৰাত্ৰিলৈ গৈছোঁ আৰু ব'লকচোন আমি আজি শিৱৰাত্ৰি মেলা উপভোগ কৰোঁ। আমি শিৱসাগৰ টাউন পাই গ'লো, গৈ আছোঁ মেলালৈ। ইতিমধ্যে আমি শিৱৰাত্ৰিৰ মেলাৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ। বিভিন্ন বস্তুৰে শাৰী শাৰী বিপণীবোৰ দেখি খুব ভাল লাগিছিল আৰু আমি ভতিজাটো আৰু মই বস্তুসমূহ চাই গৈছিলোঁ। ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পাৰতে এই মেলাখন বহিছিল আৰু ভতিজাটো আৰু মই মেলাখনলৈ সোমাই এফালৰ পৰা মেলাখন চাই গৈছিলোঁ। বিভিন্ন দূৰ দূৰণিৰ পৰা বিভিন্ন লোকে আহি মেলাখনত বিভিন্ন বিপণী দিছিল আৰু খুব এটা ভাল লাগিছিল পৰিৱেশটো আৰু যথেষ্ট মানুহ হৈছিল। মুঠতে শিৱসাগৰ মানেই আৰু শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মানেই শিৱসাগৰ। ইয়াৰ পিছতে আমি ফুলেশ্বৰী হাই ছেকেণ্ডেৰী ফিল্ডত হৈ থকা আনন্দ মেলালৈ আমি গৈছিলোঁ আৰু ভতিজাটোৱে মোক খুব জোৰ কৰিছিল এই চকৰিখনত উঠিবলৈ আৰু তাৰ কথা পেলাব নোৱাৰি মই চকৰিখনত উঠিলোঁ। ইয়াতে মই ইমান ডাঙৰ হৈ গ'লে উঠা নাছিলোঁ। আজি ভতিজাটো জোৰ কৰাৰ কাৰণে উঠিলোঁ আৰু এইটো বেলেগ এক্সপিৰিয়েঞ্চ দেই। এইটো আমাৰ ভতিজা গৌৰৱ। আমি আজি এইখন কি চকৰি ন উঠিছোঁ। আহি গ'লো ওপৰলৈ। ধৰি ল'বি দেই ভালকে। এয়াই আমাৰ ঐতিহাসিক শিৱদৌল আৰু আমি মহাদেৱক সভক্তিৰে
প্ৰণাম জনালোঁ। ওম নমঃ শিৱায়। আমি শিৱৰাত্ৰি মেলা চালোঁ, এতিয়া ফুচকা খাই যাওঁ বুলি ভাবিছোঁ। ভতিজাটোৱে কৈছে যে ফুচকা খাওঁ, ফুচকা খাওঁ। এইফালে আমাৰ ভতিজাটোৱে খাইছে। মেলা ঘূৰি শেষ হৈছিল আৰু আমাৰ যাবৰো হৈছিল। ভতিজাটোৱে আৰু কিবা এটা খাওঁ বুলি ক'লে। বহি ল। খাই কেনেকুৱা লাগিছে? মজা। শিৱৰাত্ৰি চাই আমি ঘৰ আহি পালোহি আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ।